নমস্কাৰ, মই দীপাংকৰ আৰু বহু দিনৰ মূৰত আজি আপোনালোকৰ মাজৰ পৰা এটা লিখনি লৈ মই পাঠ কৰিবৰ কাৰণে ওলাইছোঁ। যদিহে তাত কোনোবাখিনি ভুল ত্ৰুটি ৰৈ যায় তেনেহ'লে ক্ষমা কৰি দিব, আৰু যদিহে ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। যিহেতু মই ৰিচেণ্টলি এটা পোষ্টত কৈছিলোঁ যে যিসকলে সদৌ অসম সাহিত্য সমাজ গ্ৰুপটোত সক্ৰিয়ভাৱে লিখা মেলা কৰি থাকে, আৰু মই গ্ৰুপটোৰ হৈ পেলাই একো আপোনালোকৰ কাৰণে কৰিব পৰা নাই বৰ্তমান বহুত দিনৰ পৰা। তো তথাপিও যিখিনি পাৰোঁ সেইকাৰণে মই বোলো তাৰে মাজৰ পৰা যিসকল সক্ৰিয়ভাৱে জড়িত হৈ আছে তেখেতলোকৰ লিখনি এটা এটা পাঠ কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ লগতে আপোনালোকেও যদি আপোনালোকৰ লিখনিসমূহ প্ৰেৰণ কৰিব বিচাৰে মোলৈ পঠিয়াব পাৰে, মই চেষ্টা কৰি চাম আৰু ভুল হ'লে ক্ষমা কৰি দিব। আৰু আজি প্ৰথমটো কবিতা ৱাহিদ আহমেদ তেখেতে লিখিছে। তো কবিতাটো মই পাঠ কৰি শুনাইছোঁ আপোনালোকক। হৃদয়ৰ সাগৰখনত কথাবোৰ এনেকৈ বৈ থাকে। কেতিয়াবা হৃদয়খনে কোৱা কথাবোৰ গান হৈ যায়, কেতিয়াবা কবিতা হৈ তোমাৰ বুকুত সোমায়। কলমৰ চিয়াহীত তোমাৰ সৌন্দৰ্যবোৰ ফুটি উঠে। কিয় জানা? তোমাৰ অনুভৱী হৃদয়খনে মোকো অনুভৱ কৰিবলৈ শিকাইছে। মোৰ বুকুত জ্বলি থকা আগ্নেয়গিৰিবোৰ এতিয়া কিছু শান্ত তোমাৰ মৰমৰ সান্নিধ্যত। হৃদয়ৰ উপকূলত নিৰিবিলি বতাহ জেকে দিয়ে, যৌৱনৰ ৰিব মলয়া। তোমাক লৈ যাম বৰফৰ চহৰখনিলৈ, তুমি আৱেগবোৰ সানি দিবা। মই লিখি যাম ভাল পোৱাৰ কবিতা, অনুৰাগী হৃদয়ত বাজিব সুৰৰ মালিতা। খুব এটা সুন্দৰ কবিতা, ভাল লাগিলে পাঠ কৰি। আৰু আপোনালোকে কেনেকুৱা পাই জনাব, মই চেষ্টাহে কৰিছোঁ। আৰু আপোনালোকৰ কবিতাসমূহো তলত দিব পাৰিব, মোৰ নম্বৰ যোগে হওক বা পেজৰ যোগে হওক। তাকে শুনি থাকক। ধন্যবাদ।